ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। মই জুৰি মানে কেমেৰা অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। চ' থাৰ্মেল চাই গম পাইছে চাগে ব্লগটি বাৰ্থডে ব্লগ হয় আৰু বাৰ্থডে হৈছে চয়নিকা কলিতাৰ। তাই যোৰহাটৰে হয়, কিন্তু আচলতে বাৰ্থডে ডেটো তাইৰ 27 অক্টোবৰ আছিলে, কিন্তু সেইখিনি সময়ত আমি ঘৰত আছিলোঁ কাৰণ তেতিয়া পূজা চলি আছিলে। তো যি নহওক আমি সকলোৱে মানে আগৰ পৰা ভাবি আছিলোঁ যে মানে বাৰ্থডে তাইক ছাৰপ্ৰাইজ দিম। চ' আমি ভাবি আছিলোঁ আমি ছানডে আউটিং কৰি বজাৰ কৰি আনিম, কিন্তু মানে এতিয়া মেচ ফিজ দিবৰ সময় হৈছে আৰু মেচ ফিজৰ কাৰণে পইচা হাতত নাই। চ' বেংকৰ পৰা উলিয়াব যাম আজি, বাহঁতক কৈ কিনে পাৰ্মিশ্যন লৈ। এনেই আমাৰ ছানডে আউটিং থাকে, বাকী বাৰতো আমাক তেনেকৈ যাব নিদিয়ে, ইমাৰ্জেঞ্চি হ'লে যাব দিয়ে। চ' সেনেকৈ মানে পইচা উলিয়াব যাম আৰু একেলগে বজাৰ কৰি আনিম। চ' এয়া পাৰ্মিশ্যন লৈ আমি ঘূৰি আহি আছোঁ। ময়ো মানে মেচ ফিজৰ পইচা উলিয়াম আৰু এয়া সঞ্জনা, তাই জ্বৰ হৈ আছে, তথাপি মানে উপায় নাই, আহিব লগা হৈছে। গা বেয়া, ফাৰ্মাচীলৈ যাম, তাই মেডিচিন ল'ম আৰু এনেকৈ। চ' এয়া টমটমত উঠিলোঁ দুয়োজনী। এয়া মোৰ কাষত বেমাৰী আৰু এয়া মই। চ' এয়া চেৰি গাৰ্ডেন মানে আহি পালোঁ। ইয়াৰ পৰা আমি কেকটো ল'ম। কি খাবা? ক্ৰীম ৰ'ল খাম। ক্ৰীম ৰ'ল খাম আমি এতিয়া। তোৰ লগত খালি মোক খাই থকাই দেখা চ' এয়া ৰেডি হৈ গ'ল চন্দন। গাইজ এয়া আমি লৈ ল'লোঁ এইখন দোকানৰ পৰা। এয়া দাঙি দিয়া না, এইটো লৈ ল'লোঁ। এতিয়া আমি ঘৰলৈ যাম আৰু হোষ্টেল যাম চৰি। চ' আমাৰ এটিএমটো এইফালে, এইটো ৰাস্তাতে যাব লাগিব। গৈ আমি এটিএমটো পাম। সেইটো আমাৰ হোষ্টেলৰ কাষতে আছে। ইয়াৰ পৰা আমি পইচা লাগিলে ওলাই নিওঁ, মানে ভৰাই দিলে ওলাই দিওঁ আৰু এনে ওলাব নোৱাৰি। এটিএম পালোহি। তাই এটিএমত পইচা ওলাই আছে আৰু মই ওলাম তাই হোৱাৰ পিছত। চ' কিতাপৰ এটিএমত আছোঁ। অনুভৱ কেনে লাগিছে তোমাৰ? পইচা বোলে ভাল লাগিছেনে? তাকে গাইজ এয়া আহি পালোহি আমি হোষ্টেল। তুমি কিবা এটা কৈ দিয়া না। কি কওঁ, আহি পালোঁ বুলি কৈ দিয়া। সেই গাইজ আমি আহি পালোহি এতিয়া হোষ্টেল আৰু গৈ পেলাই ডেক'ৰেশ্যন কৰিব আছে। তাইক আমি ছাৰপ্ৰাইজ দিম নহয়, মানে কেনেকুৱা ৰিয়েকশ্যন কৰি একদম মানে ধুনীয়া লাগিব। ছাৰপ্ৰাইজটো আমি বহুত খতৰনাক প্লেনিং এটা ভাবিছোঁ, আপোনালোকক কৈ দিছোঁ, কাকো নক'ব কিন্তু দেই। মানে আমি ভাবিছোঁ যে আমাৰ মানে প্ৰাৰ্থনা কৰা সময় হয়তো তাই সেইটো সময় হেৰি কি বুলি কয়, আমি প্ৰাৰ্থনা মানে মোৰ গাটো ভাল নহয়, মানে মোৰ এনেও যাবলৈ মন গৈ থকা নাছিলে। তাৰপিছত এতিয়া মই গৈ পাম, তো এতিয়া মই নাযাওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে। তাহাঁতি যাব, তাহাঁতি গ'লে পিছত মই আৰু জুৰিয়ে আমি কিবা এটা মিলাম আৰু তাৰপিছত গৈ পেলাই হেৰি দুজনীয়ে ডেক'ৰেশ্যনটো কৰিম। মই যাম প্ৰাৰ্থনা কৰিবলৈ, মানে তাই কৰি থাকিব আৰু মই যাম। এতিয়া আমি যাব লাগে বেলুন ফুলাম আৰু বাকী যিবোৰ কামবোৰ আছে সেইবোৰ কামবোৰ কৰিম আৰু মানে সকলো কৰি থৈ দিম। তাই এনেও গা বেয়া, তাই থাকিব, মই প্ৰাৰ্থনা কৰি আহিম, মানে সোনকালে দৌৰি আহিম আৰু তাইক বাহিৰত ৰাখিম, তাইক ছাৰপ্ৰাইজ দি দিম পুৰা মোবাইল আৰু ষ্টেট তাইৰ ৰিয়েকশ্যনটো কেনেকৈ হয় প্লিজ আপোনালোকে চাব আৰু কমেণ্টত জনাব আপোনালোকে কেনেকৈ লাগিব। য়েছ এয়া বেলুন ফুলাই আছোঁ মনে মনে। এয়া হৈছে মোৰ ৰুমমেট, তাই বেলুন ফুলাই আছে। আমাৰ সঞ্জনা ফুলাই আছে আৰু এয়া হৈছে যিজনী বাৰ্থডে তাইৰ ৰুমমেট, আমাৰ লগত এনেকৈ বেলুন ফুলাই আছে। তাই গ'ল আৰু মই মানে এতিয়া কি কৰিলোঁ, মানে কেকটো টাইমত ল'লোঁ, তাই বুদ্ধি কৰি মানে তাইক বনাব ৰখাই থাকিব আৰু এতিয়া মই কেকটো মানে এটা আনিছোঁ। ইয়াক ইহঁতে চাফা কৰি আছে পূৰা একেবাৰে। ইয়াক কেক পূৰা মানে ছাৰপ্ৰাইজ দিম আৰু তাইক একেবাৰে পূৰা ছাৰপ্ৰাইজ দিম একেবাৰে। পূৰা একদম ঠিক কৰি আছে। বজাই দিওঁ এবাৰ, সেইটো মই বজাই দিম তাৰ হ'লে, বেলেগ একো আনা নাই ন, হোষ্টেলত আছে কিমান আনি থাকিম আৰু কাৰণে। চ' এয়া ফাইনেলি ৰেডি হ'ল আমাৰ কেক আৰু এয়া সঞ্জনাই মম জ্বলাই মানে এডাল জ্বলাইছে, বাকীডাল লগাই থৈ দিম, তাই আহিলে জ্বলাব। আৰু এয়া কংকনা, তাই বেলুন লগাত ব্যস্ত আছে আৰু এয়া ধুনীয়াকৈ হেপী বাৰ্থডে দি থৈছোঁ আমি। তাৰপিছত আৰু এয়া ধুনীয়াকৈ কৰি আছে সিহঁতে। মানে হ'ল আৰু মানে আমাৰ ৰেডি হৈ গ'ল। এতিয়া তাহলে একদম মানে চিলাই দিম একেবাৰে হেপী বাৰ্থডেটো। একদম ধুনীয়া লাগিছে, লাইটিংটো মানে বহুত ধুনীয়া লাগিছে। আৰু এয়া আমাৰ কেক ৰেডি, লাইটিং ৰেডি একেবাৰে। ইয়াতে তাই বহিব, কেক কাটিব।
কেনে লাগিছে দুবাৰ কিমান ভাল লাগিছে নেকি কোৱা নাই কিবা তামৰ বহুত ভাল লাগিছে থেংক Happy birthday to you. Happy birthday to you. Happy birthday, dear Sanika. Happy birthday to you. So finally মানে বাৰ্থডে শেষে হ'ব আৰু এতিয়া মানে চাহ খাম গোটেই ল'ব লাগে তাৰ মই কেকটো চাগে লৈ লৈছোঁ কাৰণ মানে এপিচ কেক ডাঙৰ হয় ডাঙৰ যে পালোঁ মই সেইকাৰণে আগে এপিচ লৈ থৈছোঁ এতিয়া মানে মজা মজা এনেকৈ চাহ